নমস্কাৰ অন্য এটি ভিডিঅ' সৈতে মই আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি আকৌ ভিডিঅ'টো গাড়ীৰ পৰাই আমি ষ্টাৰ্ট কৰিলোঁ। আপোনালোকৰ আগত এটা কথা আলোচনা কৰিবলৈ লৈছোঁ, তাকে আহকচোন আমি আজি কি কথা আলোচনা কৰিছোঁ আপোনালোকৰ আগত দেখাওঁ অকণমান। নমস্কাৰ, আজি পুনৰ এটা স্পৰ্শকাতৰ বিষয় লৈ পেলাই মই প্ৰিয় কৈছে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম ডিবি ষ্টকৰ বিষয়ে। ডিবি ষ্টক ব্ৰকিং, IBY ট্ৰেডিং, এইকেইদিন একদম আপোনাৰ গম পাইছেনে পুৰা হেডলাইনত আছে। নিউজ চেনেল হওক, ছ'চিয়েল মিডিয়াত হওক বা ইলেক্ট্ৰনিক মাধ্যম যিকোনো ক্ষেত্ৰতে হওক, যিকোনো প্লেটফৰ্মতে বৰ্তমান YBY ট্ৰেডিং আৰু ডিবি ষ্টক পুৰা ভাইৰেল হৈ আছে। কিয় ভাইৰেল হৈ আছে? ডিবি ষ্টকে এটা মানুহৰ পৰা এজন মানুহৰ পৰা হাজাৰ লাখ কোটি টকা পইচা খাই আজি উধাও হ'ল, আজি পলাই গ'ল। কি হ'ল, ক'ত গ'ল, আজিলৈকে অসম আৰক্ষীৰ হাততো কোনো তথ্য নাই, ক'ত আছে গম নাপায়। গতিকেলৈ মই যোৱা ভিডিঅ'কেইটাতো সেই ছেইম কথাই আপোনালোকৰ আগত কৈছিলোঁ যে YBY ট্ৰেডিং হওক, ট্ৰেডিং এপ হওক, ডিবি ষ্টক ট্ৰেডিং হওক, এইবোৰ সকলো একেই ছেইম। তেখেতলোকৰ এটাই কাৰণ হৈছে যে কি, তেখেতলোকে কেনেকৈ মানুহক এই YBY ট্ৰেডিং এপতে হওক বা ডিবি ষ্টক ট্ৰেডিঙতে হওক কেনেকৈ মানুহক সেই ক্ষেত্ৰত সংযোগ কৰিব পাৰে আৰু সংযোগ কৰিলে কেনেকৈ তেখেতলোকৰ পৰা পইচা লুটিব পাৰে। গতিকে লৈ পেলাই আপোনালোকক সকলোকে মই এইটো কথা জনাওঁ যে এনেকুৱা এপসমূহৰ পৰা সদায় বাচি থাকিব। মই যোৱাটো ভিডিঅ'টো কৈছোঁ যে আপোনালোকে যদি আপোনালোকৰ হাৰ্ড আৰ্ণ মানি, আপোনালোকৰ কষ্টোপাৰ্জিত ধন যদি আপোনালোকে জমা কৰিবলৈ হয়, তেতিয়া মিউচুৱেল ফাণ্ড আছে, SBI মিউচুৱেল ফাণ্ড আছে, বেংক, যিকোনো চৰকাৰে স্বীকৃতিপ্ৰাপ্ত বেংকত সদায় মানুহে পইচা ইনভেষ্ট কৰিব লাগে। আৰু বাকী আপোনালোকে যদি এনেকুৱা কিছুমান কম সময়তে বেছি পইচা লোভৰ বাবে যদি আপোনালোকে এনেকুৱা কিছুমান ডিবি ষ্টক ট্ৰেডিঙেই হওক বা YBY ট্ৰেডিঙতে পইচা থয়, তেন্তে কি অৱস্থা হ'ল আপোনালোকে নিশ্চয় গম পালে। গতিকে আগলৈও সেইটো কথা সদায় মনত থ'ব যে এনেকুৱা এপ কিছুমানে আপোনালোকৰ সদায় হাৰ্ড আৰ্ণ মানিটো লৈ পলাব। আজি এইটো কথা আজি যে ঘটিছে তেনেকুৱা কথা নহয়। আপোনালোকে যদি চাই বিগত বছৰটো এনেকুৱা ছেইম ঘটনা ঘটি আছে। হয়তো আমাৰ অসমত হোৱা নাই, কিন্তু অল অভাৰ ইণ্ডিয়াত বা অল অভাৰ ৱৰ্ল্ডত এনেকুৱা বহুত কিছুমান ট্ৰেডিং এপ আছে, বহুত কিছুমান এনেকুৱা আপোনাৰ ব্ৰকাৰ আছে যিবোৰে আপোনাৰ পইচা লুটি খাই পলাই গৈছে। পিছত চৰকাৰৰ হাতত বা পিছত আপোনাৰ পুলিচৰ হাতত ধৰা পৰিছে, এইবোৰ বেলেগ কথা। কিন্তু আপোনালোকে কষ্টোপাৰ্জিত ধন যেতিয়া আপোনালোকে সেনেকুৱা এটা ষ্টকত হওক বা সেনেকুৱা এটা ট্ৰেডিং এপত যদি আপোনালোকে বিনিয়োগ কৰে, সেই পইচা যে আপোনালোকে অথলে যাব একদম চিয়'ৰ থাকক। আপোনালোকে যদি এতিয়াও আপোনালোকে কোনোবাই এনেকুৱা কিছুমান ইমান তথ্য নজনা যদি কিছুমান এপত আপোনালোকে পইচা থৈছে, পাৰিলে এতিয়া উলিয়াবলৈ চেষ্টা কৰক। কাৰণ কোনো ঠিকনা নাই। যিদৰে YBY ট্ৰেডিং এপে মানুহক লুটি খালে, যিদৰে আপোনাৰ ডিবি ষ্টক ট্ৰেডিঙে মানুহক লুটি খালে, যে বেলেগ এটা ট্ৰেডিং এপে যে আপোনালোকৰ লুটি নাখাব, সেয়া কোনো মানে নাই। গতিকেলৈ আপোনালোকে প্ৰত্যেকটো কথা আপোনালোকে চাই লৈ পেলাই নিজৰ কষ্টোপাৰ্জিত ধন থ'বলৈ চেষ্টা কৰিব। মই যোৱাটো ভিডিঅ'ত যিদৰে কৈছিলোঁ যে আপোনালোকক এনেকুৱা ট্ৰেডিং এপ কিছুমানে আপুনি আজি চাব পাৰে। আপোনালোকে যিকোনো এতিয়া ক্ষেত্ৰতে আপোনালোকে যদি চাই, ইমান কিছুমান ট্ৰেডিং এপ আছে, ইমান এনেকুৱা ষ্টক ব্ৰকাৰ ওলাব যিয়ে আপোনালোকক ক'ব যে আমি 1 মাহতে হওক আপোনালোকৰ 1 লাখ টকা পইচা আমি 2 লাখ টকা বনাই দিম। কিন্তু সেনেকুৱা কেতিয়াও নহয়। সেই যেতিয়া এনেকুৱাবোৰ আপোনালোকে প্ৰলোভন দেখিবলৈ পাব, সদায় এটা কথা মনত থ'ব যে সেনেকুৱা এটা কোম্পানী পলাবলৈ বেছি দিন নালাগে। গতিকে লৈ পেলাই এইখিনিয়ে কথা ক'বলগীয়া আছিলে। আৰু আমি আপোনালোকৰ কথাটোৰ প্ৰতি সজাগ কৰিব পাৰোঁ, আমি আপোনালোকক এই কথাটোৰ বিষয়ে বুজাব পাৰোঁ। বাকী থোৱা নোথোৱাটো আপোনাৰ ওপৰত ডিপেণ্ড কৰে। কিন্তু সদায় এটা কথা মনত থ'ব, যি বস্তুৱে আপোনাক কম সময়ত বেছি উপাৰ্জন দিম বুলি কয়, সেই বস্তুটো ভুৱাই হ'ব। হয় আপোনাক ঠগিব, নহ'লে আপোনাক বহুত ক্ষেত্ৰত আপোনাক দুখ দিব। গতিকে লৈ পেলাই সেই কথাখিনি ক'বলগীয়া আছিলে আজি এই ভিডিঅ'টোত। আপোনালোকে আৰু এনেকুৱা কিছুমান এপৰ পৰা সদায় সাৱধান হৈ থাকিব। আৰু মই আপোনালোকক কৈছোঁ যে এতিয়া বৰ্তমান অসমত হওক বা ভাৰতবৰ্ষত হওক, মানুহবোৰক ঠগিবৰ কাৰণে এনেকুৱা কিছুমান এপ ওলাইছে, লোন এপ ওলাইছে, সহজতে পোৱা লোন এপ ওলাইছে। সহজতে আপোনাক এতিয়া আপোনালোকে এটা দেখিলে যে ডিবি ষ্টক ওলালে, ডিবি ষ্টক ট্ৰেডিং ওলালে, YBY ট্ৰেডিং ওলালে। এইবোৰে এনেকৈ আৰু মানুহক ঠগি পইচা লুটি খাই লৈ পেলাই পলাব। আজিৰ তাৰিখত ডিবি ষ্টক ট্ৰেডিঙৰ যিজন মূল অভিযুক্ত, এতিয়ালৈকে আৰক্ষীয়ে ধৰিব পৰা নাই। গতিকেলৈ চাওক, এনেকৈ
আৰু কিছুমান এপে আপোনালোকক এনেকৈ ঠগি খাব গতিকে সেইবোৰ সকলোবোৰ আপোনালোকে বাচি থাকিব আপোনালোকৰ উপাৰ্জিত ধন আপোনালোকে সদায় নিজেই মনোযোগ দিব যে ক'ত আপোনালোকে বিনিয়োগ কৰিব লাগে নালাগে গতিকে ক'বলগীয়া এইখিনি আছিল আজিৰ ভিডিঅ'টোত আপোনালোকে চাই নিশ্চয় ভাল পাব আৰু সদায় সজাগ হৈ থাকিব আৰু এনেকুৱা কিছুমান হট এনেকুৱা কিছুমান ভাইৰেল টপিকৰ বিষয়ে মই মোৰ কথা আপোনালোকৰ আগত শ্বেয়াৰ কৰিবৰ কাৰণে ভিডিঅ' কিছুমান লৈ আহোঁ আপোনালোকে চাই হয়তো নিশ্চয় ভাল পালে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব ধন্যবাদ